আজি ফাঁচি জালত কেনেকুৱা মাছ লাগিলে আপোনালোকে চাব। এয়া দেখিছেনে মাছেই মাছ, কেনেকুৱা মাছ। এয়া দেখিছে মাগুৰ, শিঙি, কাৰৈ, পুঠি, ইমানেই মাছ লাগিছে। আপোনালোকে চাই থাকক। আমাৰ মানে দুটা নন্দী ভিন্দি আছে, এইটো এটা আৰু এটা এইটো চাইডে আছে নন্দী ভিন্দি। ইহঁতি সদায় গধূলি সময়ত ফাঁচি জাল 3খন লৈ পিনে যায়, 3খন লৈ ফাঁচি জাল পাতি থয় আৰু ৰাতিপুৱা এন্ধাই মুধাই 2টা নন্দী ভিন্দি যায় আৰু জালকেইখন তুলি আনি এনেকৈ ৰাস্তাত দীঘলকৈ পেলাই লয়। কাৰণ একেলগতে কৰি ল'লে হেনো মাছকেইটা এৰুৱাব নোৱাৰে, সেয়ে গোটেই ৰাস্তাটোৰ ওৰৰ পৰা মুধলৈকে এনেকৈ থৈ লৈ এনেকৈ মাছ এৰুৱাই থাকে। সদায় এৰুৱাই আৰু একেৰাহে 1.5 কেজি 2 কেজি এনেকৈ মাছ পাই আছে। এইকেইটা হ'ল এইটো এটা আৰু নন্দী, এটা নন্দী এটা ভিন্দি। নাম দিছে আমাৰ ভণ্টিয়ে, পিছলা পিছলাকৈ যায় কাৰণে এইকেইটা নন্দী ভণ্টি নাম দিছে। চাই থাকক এইবোৰ। এইকেইদিন অকল মাছেই খাই আছোঁ, মাছ নক'বা আৰু।